Hello everyone, welcome to my YouTube channel ধৰিত্ৰী প্ৰিয়ম আৰু আজি হল নৱমী আৰু এতিয়া আমি পূজালৈ যাব ওলাইছো মানে আমাৰ ওচৰতে যিখন পূজা হয় তাত শৰাই ভাগ দি বুলি ভাবিছো আৰু হেয়া যাবলৈ ওলাইছো যোৱাকালি অষ্টমী দিনাখন আমি কতো ওলাই নগলো মানে কি হল যোৱাকালি ইমনৰ ঔষধ দিছো পৰহিৰ পৰা গতিকে কালি দিনাই বাট চালো কেনেকুৱা হয় কি হয় আৰু সি এতিয়া যথেষ্টখিনি ভাল পাইছে গতিকে আজি এতিয়া যাবলৈ ওলাইছো শৰাই ভাগ দি আহো আৰু তাৰ পিছত দিনটো ক'ত যাও কি কৰো দেখুৱাই থাকিম আপোনালোকক চাই থাকিব আৰু হেয়া ভিডিওটো আৰম্ভ কৰি ললো চাই থাকক তেন্তে ভিডিওটো শেষলৈকে আৰু এতিয়া আমি গোটেইকেইটা আহোগৈ পূজাৰ পৰা আৰু এয়া আমি আহি পালো নলবাৰী কলেজ চকৰ যিখন পূজা হয় নলবাৰী কলেজৰ লগতে যিখন পূজা হয় সেই পূজা আহিলো আৰু ইয়াত শৰাই আগবঢ়ালো লগতে চাকি বন্তি দি সেৱাও কৰিলো আৰু এতিয়া দুখনমান এইদৰে ফটো উঠিছো ভিডিও কৰিছো অকমান আপোনালোককো দেখুৱাও চাৰিওফালে কেনেকুৱা বহুত বেছি ভিৰ নাছিল এইখিনি সময়ত যেহেতু ৰাতিপুৱাৰ সময় আছিল আৰু এইখন হল দেৱী প্ৰতিমা ধুনীয়া হৈছে প্ৰতিমাখন কলেজৰ প্ৰতিমাখন প্ৰত্যেক বছৰে খুব ধুনীয়া হয় আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু এখন পূজাত সোমাওগৈ আৰু ইফালে ইমনক মামাহঁতৰ ঘৰত থৈ আহিব সি মামাহঁতৰ লগত দিনটো পূজা চাব আৰু মা আৰু মই যাম বেলেগ এখন পূজাত এয়া মা আৰু মই আহি আছো ৰিক্সাৰে এখেতো আহি আছে ইমনক থৈ আৰু এইখন পূজাটো সেৱা কৰি আহোগৈ কাৰণ মাক গধূলি লৈ যাবলৈ অলপ দিগদাৰ হয় সেইকাৰণে দিনতে ওলাই আহিছো আৰু এয়া আৰু এখন পূজাত আমি আহি পালো ইয়াৰো প্ৰতিমাখন ধুনীয়া হৈছে আৰু ইয়াৰ যিটো থিম সেইটো মহাকাশ বা আকাশক লৈ কৰা হৈছে ইফালে ধুনীয়া আকাশৰ এটা ডাৱৰৰ আৰু মেইন গেটখনো ৰকেটৰ আকৃতিত বনাইছে গতিকে ভাল হৈছে পূজা মণ্ডপটো ৰাতি আৰু ভাল হ'ব চাবলৈ আৰু ঘৰ আহি পালো এইমাত্ৰ আহি কাপোৰ কানি সলালো আৰু এতিয়া 11:30 হ'ল ভাবিছো ভাতত লাগো কাৰণ ভাত পানী খাই উঠি আৰু মই ওলাই যাম দুখনমান পূজা চাওঁ বুলি চাওঁ ক'ত যাওঁ কি কৰোঁ আৰু আপোনালোককো দেখাই যাম আৰু হেয়া আমি কলেজ চকত যিখন পূজা হয় আমাৰ ওচৰতে সেইখনলৈ গ'লো তাৰপিছত আৰু এখনলৈ গ'লো আৰু ইমন গ'ল মামাহঁতৰ তাত কাৰণ সি আজি মামাহঁতৰ লগত পূজা চাব দিনত আৰু গধূলি আমাৰ লগত আকৌ যাব সি বাৰু আৰু হেয়া তাক থৈ আহিলো আহি আমি পূজা চালো চাই আহি মেলি এইমাত্ৰ আহি পালো আহি কাপোৰ কানি সলালো আৰু এতিয়া সোনকালে ভাতত লাগো ভাবিছো আজি যেহেতু নৱমী পূজা গতিকে আজি খিচিৰি খাওঁ আৰু এতিয়া মই খিচিৰি বনাম আৰু খাই লৈ তাৰপিছত আমি আকৌ ওলাই যাম আৰু এয়া মই বহাইছো ইফালে খিচিৰি ইয়াতে ৰঙালাও মূলা আলু চব দি দিছো এইদৰে কেৰাহীত বনালে খিচিৰি খাই খুব ভাল লাগে জেনেৰেলি সাধাৰণতে ঘৰত যেতিয়া আমি বনাওঁ মোৰ বেছিভাগ কুকাৰতে বনোৱা হয় কিন্তু আজি ভাবিলো একদম প্ৰপাৰ পূজাৰ খিচিৰি নিচিনাকৈ বনাম আৰু এয়া খিচিৰি তাৰপিছত এইফালে আছে কুন্দুলি মায়ে কাটি থৈছে এয়া কুন্দুলি ভাজি আৰু লগতে বিলাহীখিনি কাটি থৈছোঁ এইখিনি বনাই লওঁ সোনকালে আৰু 12টা বাজিলে আমি খাই বৈ 1-1:30 বজাত ওলাই যাম আৰু সেয়া বনাই আছোঁ বনাই মেলি আজৰি হ'লোঁ এতিয়া খাই লওঁ সোনকালে 1টা বাজিলে আৰু খাই লৈ মেলি ওলাই যাব লাগিব আৰু এইফালে এয়া মই দিছোঁ খিচাৰি কুন্দুলি ভাজি বিলাহী আমি 3টা ইমন যিহেতু নাই আৰু এইখিনি বাঢ়ি লৈছোঁ এতিয়া সোনকালে আৰু খাই লৈ আপোনালোকক লগ পাই আছোঁ হেল্ল' এভৰিৱান ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া 2:30 বাজিল আমি যাবলৈ ওলাইছোঁ ক'ত যাওঁ চাওঁ বাৰু আপোনালোকক দেখুৱাই যাম ক'ত যাওঁ আৰু মই পিন্ধিছোঁ এয়া টচপাটৰ এইযোৰ কাপোৰ এইযোৰ বহুদিনেই হ'ল লোৱা পিছে এদিনেই পিন্ধিছিলোঁ ইমনৰ সৰস্বতী পূজাৰ দিনাখন আৰু আজি পিন্ধিছোঁ লগত পিন্ধিছোঁ এয়া এইটো অসমীয়া গহনাৰ ছেট কেনেকুৱা লাগিছে জনাব বাছ ইমানেই চিম্পলকৈ ওলাইছোঁ যিহেতু দিনত যাম এতিয়া আৰু সেয়া আৰু গৈ থাকোঁ তেন্তে আপোনালোককো লগত লৈ যাওঁ ক'ত যাওঁ দেখুৱাই থাকিম আমি আহিছোঁ নলবাৰী হৰি মন্দিৰত যিখন দুৰ্গা পূজা হয় সেইখন চাবলৈ আৰু ইয়াৰো প্ৰতিমা ধুনীয়া হৈছে আমি সেৱা কৰিলোঁ আৰু ইয়াত মানুহো বহুত হৈছে এইখিনি সময়ৰ পৰা ইয়াত মানুহৰ ভিৰ আৰু ইয়াত আচলতে মেলাৰ নিচিনা হৈছে ৰাসত যেনেকুৱা হয় আৰু প্ৰতিমাখন মই অকণমান দেখুৱাইছোঁ কাৰণ একেবাৰে ওচৰত যাব নোৱাৰি সেইকাৰণে দূৰৰ পৰাই দেখুৱাইছোঁ আৰু ইফালে আমি দুটাই অকণমান চাই লওঁ ঘূৰি পকি কি আছে কি নাই আপোনালোকেও চাই যাওক আৰু এইবোৰ দোকানবোৰ বহিছে খেলনা বস্তুৱে হওক বা যিকোনো বস্তুৰে ৰাসৰ নিচিনাকৈ আৰু সেয়া দোকানবোৰ চাইছোঁ কিনিব লগা পিছে বৰ বেছি একো নাই গতিকে চাই গৈছোঁ ক'ৰবাত কিবা ভাল লাগিলে হয়তো কিনিবও পাৰোঁ আৰু এয়া আমি দুটা আহি সোমাইছোঁ চাট খাবলৈ গতিকে চাট খাই লওঁ ইয়াতে আৰু ইফালেও আছে এইবোৰ যিবোৰ মানে কি কয় খেলা বা সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ ৰাতিহে হ'ব এতিয়া দিনত একো নাই ইফালেও কিবা কিবি আছে আৰু
ইফালে চাট বনাবলৈ দি আমি দুটা ৰখি আছোঁ। এয়া চাট তাত খাই ওলালোঁ, লগতে আমি ফুচকাও খালোঁ আৰু এতিয়া যাওঁ ইয়াৰ পৰা আৰু এখন পূজালৈ যাওঁ। ঘৰ আহি পালোঁ আৰু আহি ভৰি হাত ধুই চাকি বন্তি দি মেলি লৈ এতিয়া মই বহাইছোঁ চাহ একাপ খাই লওঁ। চাহৰ বৰ প্ৰয়োজনীয় হৈছে আচলতে। চাহ একাপ খাই লওঁ আৰু তাৰপিছত ফ্ৰেছ হৈ অকণমান ৰেষ্ট লৈ অলপ দেৰিকৈ আকৌ এবাৰ ওলাই যাম আমি। আৰু এতিয়া পূজা চালোঁ, 2-3খন মানত গ'লোঁ। এখনত আমি ভোগো খালোঁ। আচলতে আমি ঘৰত ভাত খাই গৈছিলোঁ, কিন্তু তাতে গম পালোঁ তাতে ভোগ খুৱাই আছে আৰু পূজাৰ ভোগটো খাবলৈ বিৰাটেই সোৱাদ হয়, গতিকে তাত আমি ভোগো খালোঁ। আৰু লগতে আমি মই দেখাইছোঁ এয়া ভোগ আমি লৈও আহিছোঁ। আচলতে তাতে ভোগ খুৱায়ো আছে আৰু যিসকলে আনিব বিচাৰে লৈও আহিব পাৰে। চ' আমাৰো চিনাকি মানুহ এজন আছিলে, গতিকে তেখেতে ক'লে যে তোমালোকেও লৈ যোৱা। তো সেয়া ভোগ আমি লৈও আহিলোঁ আৰু এতিয়া চাহ বনাই আছোঁ। চাহ একাপ খাই লওঁ। আচলতে য'তে যিমান যি নোখোৱা নহওক কিয় ঘৰত আহি ফ্ৰেছ হৈ চাহ একাপ খাবলৈ পালেহে বৰ ভাল লাগে আৰু সেয়া এইকাৰণে মই চাহ বনাই আছোঁ। ইফালে ইমনকো আমি আহোঁতে লৈ আহিলোঁ। ইমনটো দিনটো মামাহঁতৰ লগতে গৈছিল পূজা চাবলৈ আৰু এতিয়া লৈ আহিলোঁ আৰু এতিয়া অলপ দেৰিকৈ আমি আকৌ ওলাই যাম। আচলতে আমি যাম, আমি য'ত থাকোঁ ইয়াতে তেওঁলোক দাদাহঁতো যাব, মানে যোৱাকালিয়ে লগ ধৰিছিল কিন্তু যোৱাকালি যোৱা নহ'ল আৰু সেইকাৰণে আজি যাম বুলি ভাবিছোঁ অলপ দেৰিকৈ আৰু। তো সেয়া চাই থাকক, মই চাহখিনি বনাই লওঁ, চাহ খাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হয়, আৰু লগতে কি আছে জানেনে? এয়া গৰম গৰম জিলাপি আচলতে আমি অনা নাই, মাহঁতে আনিছিল আৰু সেয়াই জিলাপি ল'লোঁ আৰু এতিয়া চাহ একাপ খাই লওঁ। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু এইফালে আমাৰ ইমন ৰেডি হৈ গ'ল, তাৰ মূৰটোখন নিয়াবলৈ বাকী আছে আৰু এইযোৰ কাপোৰ দেউতাকে দিছে। হাই দিয়া। হাই। তোমাক মই মূৰটো চুচি দিম এবাৰ, যোৱাচোন তুমি সেইটো ৰুমত যোৱা। আৰু এইফালে আমি পূজাত যাবলৈ ৰেডি হ'লোঁ আৰু এতিয়া 8টাই বাজিল আৰু মই পিন্ধিছোঁ এইটো কুৰ্তা, মই দেখুৱাই আছোঁ আপোনালোকক বাৰু এবাৰ। আৰু সেয়া এইটো পিন্ধি লৈছোঁ মই। এতিয়া আৰু মেখেলা চাদৰ নিপিন্ধোঁ, কাৰণ আজি দুবাৰ দৌৰা-দৌৰি হ'ল মেখেলা চাদৰ পিন্ধা, গতিকে এতিয়া আৰু ধৈৰ্য নাই মেখেলা চাদৰ পিন্ধা, গতিকে এতিয়া এইটোৱে পিন্ধি লৈছোঁ ৰাতি যিহেতু। আৰু অকণমান সেয়া আৰু জুৱেলাৰী, কাণৰ ইয়াৰিং, ব্লেক ইয়াৰিং আৰু এইখিনিয়ে। আৰু এতিয়া গৈ আহোঁগৈ পূজা। আচলতে এইবাৰ পূজা বৰ হেক্টিক হৈছে আমাৰ, কাৰণ এইকেইদিন নগ'লোঁ আৰু আজি এদিনতে ইমান কিবাৰ হ'ল। যি নহওক বাৰু চাই আহোঁগৈ, আপোনালোকেও চাই থাকক। কোন ক'লৈ গৈছে জনাব কমেণ্ট কৰি, আৰু আমিও আহোঁগৈ আৰু পূজাৰ পৰা আপোনালোকক লগ পাই আছোঁ। এইবাৰো আমি ওলাই প্ৰথমতে হৰি মন্দিৰলৈ আহিলোঁ, কাৰণ ইয়াত যিবোৰ খেলা বস্তু আছিল ইমনৰ আগত কৈছিলোঁ আৰু সি কিবাকিবি উঠো বুলি কৈছিল, বিশেষকৈ গাড়ী চাড়ী এইবোৰ। আৰু সেয়া ইয়াতে গাড়ীত উঠিবলৈ ৰৈ আছোঁ আমি ইমনক উঠাবলৈ। ইয়াত উঠি সি খুব ভাল পায়। যোৱাবাৰ ৰাসতো সি বহুত কেইদিন যেইদিনে ৰাস চাইছোঁ ইয়াতে উঠিছে আৰু বেলেগত উঠিবলৈ ইমান ইচ্ছা নকৰে। আৰু হয়তো ইমন ইয়াতে উঠিব, অলপ সময় ইয়াতে উঠাওঁ। আৰু ইমনক গাড়ীত উঠাই মেলি হৈ গ'ল। এতিয়া আমি ভিতৰলৈ সোমাইছোঁ আৰু ইয়াত অকণমান চাওঁ। আমি দুটাতো দিনত আহিছোঁৱেই, কিন্তু এতিয়া গধূলি লাইটিং চাইটিং অকণমান বেলেগ দেখা হৈছে আৰু এতিয়াও যথেষ্টখিনি মানুহৰ ভিৰ হৈছে।
গতিকে ইয়াতে অকণমান ঘূৰি পকি চাওঁ আৰু তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম। হৰি মন্দিৰৰ পৰা ওলালোঁ আৰু এইবাৰ আমি আহিছোঁ গোপাল বজাৰৰ পূজাখন চাবলৈ। এতিয়া বহুতখিনি ৰাতিয়ে হৈছিল আচলতে, মানুহ এইকাৰণে বৰ বেছি নাছিল। ইফালে পাঠকৰ নাম চলি আছে আৰু এইফালে অলপ কিছু মানুহ আছিল, বহুত নাই কাৰণ ৰাতিও হ'ল যথেষ্টখিনি। আৰু সেয়া এইটো পূজা মণ্ডপটো মন্দিৰৰ লগতে, আৰু এয়া দোকান চোকান কিবাকিবি আছে আৰু ইমানে আমাৰ বেলুন চেলুনো কিনিলে। আৰু এতিয়া গৈ আছোঁ আমি, চাহ তাহ খাই লওঁ কিবা আৰু তাৰপিছত ঘৰলৈ যাওঁ, কাৰণ এতিয়া ইতিমধ্যে ৰাতি 10টা বাজু হৈছে। আৰু এয়া আমি সোমাইছোঁ আহি চাহ খাবলৈ, ভাবিছোঁ একাপ চাহ খাই যাওঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ। আৰু পূজা বুলি আজি দিনটোৱে বাহিৰতেই গ'ল, বাহিৰত যোৱাৰ নিচিনাই হ'ল। হেল্ল' এভৰিৱান, ঘৰ আহি পালোঁ আৰু এতিয়া ৰাতি 10টা বাজি গ'ল, বহুত দেৰি হ'ল। দুখনমান পূজা চালোঁ, বহুত ভিৰো হৈছে আচলতে, আৰু সেয়াই ভাবিলোঁ একেলগে ভিডিঅ'টো শেষ কৰোঁ। আজিলৈ তেন্তে ইমানেই পূজা ভিডিঅ' আছিল, যি অকণমান পাৰোঁ আপোনালোকক দেখুৱালোঁ। আজিলৈ তেন্তে ইমানেই, গুড নাইট। চাই থাকিব ভিডিঅ'বোৰ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।